গাইজ ৰাতিপুৱা হৈ গ'ল, এতিয়া আমি ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ। আমি লৈছোঁ, মই ইডলি লৈছোঁ আৰু এওঁ লৈছে পালক ডোচা। এইটো পালক ডোচা বুলি কয় ন? পালক মছলা ডোচা। পালক মছলা ডোচা। তুমি অকল খাব নোৱাৰা, মোক আধা দিবা, ময়ো আধা দিম তোমাক। সেইকাৰণে বেলেগ বেলেগ লৈছোঁ আকৌ। হ'ব দিয়া, দিম দিয়া। কেনেকুৱা? বঢ়িয়া। এটা বেলেগ টেষ্ট এটা। এই ডোচা টেষ্ট নহ'ব, এইটো হ'ব পাৰে নেকি? ডোচা সদায় টেষ্টি হয়। নহয় মানে পালক আছেতো, এইটো ফাৰ্ষ্ট টাইম খাইছোঁ। নাইচ না? নাইচ। খোৱা খোৱা, খাই লোৱা। আজি ইডলি খাব তাই। তুমিও খাবা? খাম দিয়া, পইচা যেতিয়া। হাউ ইজ ইট? ভেৰি গুড। ভেৰি গুড। চাটনি খোৱা, কোকোনাট চাটনি। গাইজ আমি ইডলি ডোচা এইবিলাক খাই থুচি খালোঁ, বহুত ভোক লাগিছিল। আৰু এতিয়া আমি যাম ওজৰাণ বিচ। ওজৰাণ বিচত আপোনালোকক লগ পাই আছোঁ। हमारा फैमिली लेके हम जा रहे हैं अभी घूमने। गाइस साहब गोৱাৰ ৰাস্তা ইমান ভাল লাগিছে স্কুটিত ৰাইডিং কৰি। আমাৰ বিৰাট বেলেগ এটা এক্সপিৰিয়েঞ্চ। এটা পাঠশালাত থকাৰ নিচিনা লাগিছে সঁচাকে, মানে বেলেগ জাগাত যে আহিছোঁ এনেকুৱা ফিলে হোৱা নাই। চব মানে নিজৰ মতে আৰু একো মানে বাধা একো নাই, বিন্দাছ গৈছোঁ, খাইছোঁ। গাইজ নালাগে যে এইফালেদি বিচত যাব পাৰি, আমিতো অলপ কনফিউজে হ'লোঁ। বলা কেনেকুৱা ৰাস্তা বুলি চাওকচোন, কেনেকুৱা ৰাস্তা বিচত যায় বোলে। এইটো কি নাম আছিলে? ওজৰাণ বিচ। ৱাও, চাওক গাইজ দূৰৰ পৰা। এতিয়া মানে বাকী আমি যিবিলাক বিচত গ'লো তেনেকুৱা নহয়, অলপমান বেলেগ, মানে এইটো অলপ হিডেন টাইপৰ হয়। বাহ কি ধুনীয়া। এই আমাৰ যে দেউতাই যে ৰুইছে যে এডাল ফুল, কাগজ ফুল বুলি যে কয়, তেনেকুৱা। মই কেনেকুৱা লাগিছে? এইখন বিচ অলপ খালী খালী টাইপ, আৰু ভাল লাগে অলপ খালী খালী টাইপ হ'লে। অলপ খালী, বেছি ইমান মাৰ্কেট হেৰি নহয়, ক্ৰাউডেড নহয়। খালি বহিব পাৰি আৰু ইয়াতে মজা আছে। বিচ বেবি, ৱাও। চোৱা সাগৰে তোমাক মাতি আছে, বিলীন হৈ যোৱা সাগৰৰ লগত। বহুত মজা জাগাত আনিছা তুমি, থেংক ইউ। মজা একদম পুৰা বিচ, ফুল বিচ মোড মানে একদম। গাহে ধুব লাগে ইয়াতে। গা ধুম এতিয়া, গা ধুম এতিয়া। তাকে যাওঁ। এই ইমান তাতে দত নোৱাৰিবা, নাযাবা ইমান আগত। এও একদম গা ধুব গৈ আছে। মজা। বেছি ৰ'দটো নাই আজি।
হ'ব দিয়া নাই শুকাই যাব ৰ'দত পটককে আহিছে আৰু ঢৌ আহিছে ফুল অন এনজয় মানে পানীত ফুল অন এনজয় সাগৰৰ ঢৌখিনি কিমান ভাল লাগে দুইজনে একেলগে বতাহ মাৰি আছে একদম শান্তি মানে আজি দিনটো ভাল গ'ল ন ভাল লাগিছে কিবা বহুত ভাল লাগে মানে ইয়াতে চিটত বহি লৈছোঁ এই যে চিটবিলাক ভাল লাগে বিৰাট বিচত বহা যেন লাগে এইবিলাক চিটত বহিলে এইবিলাক ফিল্মত দেখি থাকোঁ যে বিচৰ পাৰত এই বিচনাবিলাকত বহে আজি সেই মানে ইচ্ছাটো পূৰণ কৰিলোঁ মানে কেনেকুৱা লাগে আগৰ ফালে বিচ এনেকৈ বহি আছোঁ একদম হাৱা মাৰি আছে ঠাণ্ডা ঠাণ্ডা কাৰণে এই এইটো ছাতিটোৰ কাৰণে ৰ'দটো নালাগে কিন্তু হাৱাটো লাগে সেইকাৰণে ভাল লাগি আছে কি বিচাৰি আছা আৰু পাম কিজানি এইটো পিছেৰে বাপৰে এইটো লোৱা আৰু পাইছা পহিল মই ক'ত এইবিলাক বাপৰে মালা এডাল বনাই দিয়া মোক এনেকে এইটো চোৱা টিকুট পালা মোক মালা এডাল বনাই দিবা নেকি দিম এই যে কোহনা প্যাৰে যে এনেকে বনাই হা কি মজা বস্তু পাইছো ये बेजिंदा জিন্দা হা জিন্দা ইহঁতক পেলাই দিয়া এই জিন্দা আছে বেয়া কথা এই জিন্দা আছে ইহঁতে কেনেকে ওলাইছে পেলাই দিয়া এইটো নাই এইটো ল'ব পাৰিবা এইটো নাই এইবিলাক নাই জেলিফিশ কি জানি জেলিফিশ এই চাওকচোন স্কিনত প্ৰব্লেম হৈ যায় এইটো বোলে লাগিলে আমি গাইজ এইটো বিচৰ পৰা ওলালো এতিয়া পিছফালে আছে সাগৰ আমি ওলালো ইমান ৰ'দ দেখিছেনে সূৰ্যটো কেনে ৰ'দ ইমান ৰ'দ বঢ়িয়া ৰ'দ দিছে স্কিন পুৰি শেষ This is for you, beautiful lady. Thank you. ইমান ওখ কেনেকে যাম মানে ৰ'দে আধা এনাৰ্জি শেষ কৰি দিছে এতিয়া আমি যাও चलो हो गया अच्छा से कस के पकड़ो पकड़ लिया हाँ सीट बेल्ट पहन लो गाइस আমি অলপ জুস খাই লও জাস্ট ওলাই পেলাই পালো ওচৰতে এই জুচ কৰ্নাৰ এখন ৰাস্তাটা ৰোড সাইড তো বোলো এগিলাছ জুচ খাই লওঁ মানে বহুত ডিহাইড্ৰেটেড টাইপ হৈছে আৰু এতিয়া মানে একো বিশেষ লাঞ্চ এইবিলাক কৰোৱাৰো একো মন যোৱা নাই মছলা খাবলৈ ইয়াতে কাৰণ চবতে ইয়াতে মছলা গতিকে আমাৰ ইমান হেবিটো নাই পটককৈ আকৌ নষ্ট হৈ যাব ন ডাইজেষ্ট নহব বনাই আছে পুৰা একদম চেক কৰি আছে অলপ আইচো দিছে মজা লাগিব যেন লাগিছে খাই একদম পুৰা
থাৰ্ষ্টি হৈ আছো এনে। থেংক ইউ। খোৱা কেনেকুৱা? অন্তৰাত্মা ঠাণ্ডা পৰিব হয় নেকি? এনজয়। থেংক ইউ। বাপৰে অমৃতখন এখন লাগিছে। কালি আমাৰতো ছানছেট চোৱা নহ'ল, অলপ দেৰি হৈ গ'ল, সেইটো কাৰণে আজি অলপ সোনকালে ওলাইছোঁ। ছানটো আছে বাৰু এতিয়া, এয়া চাওক ছানটো আছে। তো ব'লক ছানছেটত আপোনালোকক লগ পাই আছোঁ। আপোনালোককো দেখাই আছো ছানছেট। ओके ओके बनी आज मिस नहीं करेंगे सनसेट। आज मिस नहीं होगा। बानी सब मिस कर सकता है लेकिन सनसेट नहीं। बा भीड़ मैं सैंडल নোৱাৰো পিন্ধিব। আই লাভ গোৱা লাগে। এয়া সানসেট হ'ব গৈ আছে, আমি একদম আমাকো চাওক আৰু সানসেটটো চাওক। ফিলটো বহুত ভাল লগা ফিল এটা। আজি সানসেট চালো, কালি মৰ্নিং সানৰাইজ চাম আমি। ফুচকা খাইছা? টেষ্ট আছে নে? গাইজ এইটো হাউচ উডেন টেক এটা লৈ ললো। এইটো একদম হেৰিতে এন্ট্ৰেন্সত থম আমি ঘৰৰ। মজা লাগিছে, একদম উডেন হয়। দেখিলো কিবা ভাল লাগিলে। শৰ্মা ফ্যামিলি মজা লাগিছে। কি বজাৰ কৰিলা? ঠিকছে বজাৰ কৰিলা? ভাল লাগিছে, ঠিকে আছে। হেণ্ডবেগ ঠিকে আছে দিয়া। এটা লৈ লৈছোঁ, এটা মাৰ কাৰণে আৰু এটা মমৰ কাৰণে। আৰু কি ল'লা সেইটো? আৰু এইটো সৰু সুৰা কিবা কিবি বস্তু ল'লোঁ। যেনে তোমাৰ গোৱালৈ আহিছোঁ যেতিয়া আই লাভ গোৱা লিখা আছে ইয়াতে। কিহৰ বটল এইকেইটা? এই চিপকে থ'ব পাৰি যে মেগনেট থাকে। বটল কেইটা কিহৰ? জানাই তো এইটো কিহৰ বটল। আমি আহিছোঁ মাইফাং ৰেষ্টুৰেণ্ট এণ্ড বাৰ। তাতে কিবা এটা খাই লওঁ। টুডে স্পেচিয়েল ভাবিছোঁ আমি ইয়াতে ডিনাৰটো কৰি লওঁ একেবাৰে। আমাৰ একদম নৰ্থ ইষ্টৰ মানে এইখন একমাত্ৰ দোকান, হোটেল ৰেষ্টুৰেণ্ট। বহুত কষ্ট কৰি ওলাইছোঁ। মই মাৰিলোঁ মানে যে অসমীয়া ডিছ খাব মন গ'ল, তাৰপিছত নাপালোঁ। নৰ্থ ইষ্ট মাৰি চালোঁ, এইখন পালোঁ। ইয়াতে লিখা আছে নৰ্থ ইষ্ট ইণ্ডিয়া, আছাম, দিছপুৰ, মিজোৰাম, আইজোৱা, মণিপুৰ, ইম্ফল, চবখিনি ধুনীয়াকৈ লিখা আছে। আমাৰ ট্ৰেডিশ্যনেল এইখিনিও সিহঁতে বনাই থোৱা আছে। কি লৈছা? এইটো পৰ্ক ফ্ৰাই। পৰ্ক ফ্ৰাই, ৱাও, দেখাততো পুৰা একদম ডিলিচিয়াছ লাগিছে। কোৱাচোন কেনেকুৱা লাগিছে কোৱা। বঢ়িয়া, মজা। তুমি এই চব্জিখিনি খাবা, মই মাংসখিনি খাই দিম। হা, হ'ব দিয়া। তুমি মাংসবিলাক খাবা, মই হাৰ্ডিবিলাক চুবাম। তেনেকুৱা হৈছে। আছিলে চ' ৰেষ্টুৰেণ্টখন বিচাৰি আজি ওলালোঁ আমাৰ নৰ্থ ইষ্টৰ ৰেষ্টুৰেণ্ট কিটচেন। বিচাৰি আপোনালোকক ক'লোৱে অলপ আগতে। মাইফাং নৰ্থ ইষ্টাৰ্ণ কিটচেন অৰ্ডাৰ কৰিলোঁ। ইয়াৰে পিছত ভাত খাম আৰু মানে বইল উইথ এইটো কি কয় বেম্বু চুট পৰ্ক খাই দিম আৰু ষ্টিম। দেখিছেনে পুৰা গৰম একদম। ৰাইচটো ভালে ন? হাতেদি খাম। ভাত আৰু চামুচেৰে খাব পাৰি নেকি? কেনেকুৱা? বঢ়িয়া, ভালনে? বহুত দিন পিছত
ভৰপুৰ বেম্বু শ্বুট খাইছোঁ মজা মজা এই গাইজ আমি বাঘা বীচ এয়া পালোঁ এতিয়া এণ্ট্ৰি হৈ আছোঁ আমি ভিতৰত গৈ দেখাই আছোঁ কেনেকুৱা লাগে ঠিক আছে চাই থাকক বাপৰে তাই যে কি বস্তু ন সাগৰৰ পৰা আহিব ইচ্ছা নকৰে কিবাকে টানি টানি আনিছোঁ তাইক মানে চি ইজ এ চি লাভাৰ বাকী একো নালাগে খোৱা লোৱা বাদ মানে খালি সাগৰ মানে সাগৰৰ পাৰতে যেন বহি থাকিব আৰু কিবা কিবি কৈ থাকিব মানে সেয়ে তাইৰ খোৱা আমাৰ কণ্টিনিউ নকৰোঁ আজি ৰুমলৈ যাওঁ অকণমান ৰেষ্ট লওঁ দিনটো ৰেষ্ট লোৱা নাই তো আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই গুড নাইট দিয়া গুড নাইট আকৌ লগ পাম নতুন এটি ভিডিঅ'লৈ সৈতে